হাতেৰে বেয়া হৈ গৈছে ঘৰখনত মায়াংকনে মই যাব পৰা নাই শান্তি ৰাখিফল মেঘ ৰাখি যান বাহনত ভয় হে যান বাহনত ভয় ভাই মাৰো মানে মাৰ এতিয়া মানে কৰোণা চাবলৈ এইবিলাক মোৰ মূৰত পৰিবহি মানে মূৰত পৰিবহি মাৰ যান বাহনৰ ভয় হ'ব নিজৰ নাই কি হ'ল আজিলৈকে গাড়ী কিনিব পৰা নাই কি হ'ল ঘৰ লোনটো মৰা নাই কি হ'ল তাৰ হ'ব এবাৰ জানো হ'ব বাহনো হ'ব ভয়ো হ'ব যান বাহন হ'বই এই যে লটাৰীটো লৈছো প্ৰথমটো কাৰ লাগে চাবি টাটা হেৰিয়া মোৰে যান বাহনৰ ভয়ো হ'ব চব হ'ব বঢ়িয়া লাগিছে বঢ়িয়া হয় ইমান কেনেকৈ জানো হেৰি কালি মই আমাৰ এই ৰাস্তাৰ কিনাৰে কিনাৰে গৈ আছিলোঁ জানো ক'ৰ পৰা এই যান বাহন আহি পেলাই মোক মাৰিব লৈছিলে অলপৰ কাৰণে বাচিছোঁ মায়ে নজগোৱাহেঁতেন মইতো চেচেই আজি কেয়াৰফুলি থাকিব লাগিব মই যান বাহনত ভয় ওকে যান মানে টু হার্ট ভান মানে ও মা মোৰ সানশ্বাইনত কিবা ভান লৈছে বুজি নাপায় ইমান কষ্ট বুজাব লাগে ছোৱালী বেমাৰ কৰিব নোৱাৰো দেই মেঘ ৰাখি প্ৰেমত সংঘাত আকৌ সংঘাত নে এতিয়া কাজিয়াখন ঠিক কৰি আহিছোহে মানে সংসাৰত জুই লগাব মানে ইহঁতে সংসাৰত জুই লগাব বন্ধ কৰি দিম পেপাৰ প্ৰেমত সংঘাত বহুত আশা আছিল প্ৰেম হ'ব সংঘাত হ'ব মাজে মাজে ফাইট মাজে মাজে একশ্যন মাজে মাজে টিকটক ডুৱেট কিন্তু নহ'ল আজিলৈকে প্ৰেমেই নহ'ল এবাৰ হ'ব এবাৰ প্ৰেমো হ'ব সংঘাতো হ'ব মোৰ প্ৰেম সংঘাত আৰে ক'ত নাই সংঘাত জীয়াই থকাটোৱেই সংঘাত আজি সংঘাত কাইলৈ সংঘাত সদায় সংঘাত জানো পাই ইমান কেনেকৈ মিলি যায় হেৰি আজি দেখোন তাইক ফোন কৰাই নহ'ল গুড মৰ্ণিংটোতো তাই নিদিলেই চেছ ব্লকড প্ৰেমত সংঘাত প্ৰেম মানেতো জানো সংঘাত কি ও মা সংঘাত কি মেঘ ৰাখি চাকৰিৰ যুগ কেলা মেট্ৰিকত 52% পাই চাকৰিকে মৰিলো ইমান যেনে চাকৰি দিয়া নাপালো এতিয়া এই লকডাউনৰ সময়ত সিহঁতি মানে চাকৰি দিয়ে মোক কেলা চাকৰিৰ যুগ ঢেৰ মানুহ মৰিছে ঢেৰ চাকৰি ওলাইছে এতিয়া চাকৰি নাপালে কেতিয়া পাম এইটোৱে সোণালী সুযোগ চাকৰি এবাৰ লাগিবই ঠিক লিখিছে কিন্তু আশা ইমান দিন নিবনুৱা হৈ থাকিলোঁ এইবাৰহে যদি চাকৰিটো পাওঁ দেই আশা সঁচাকৈ ইমান কেনেকৈ মিলে জানো চাকৰি চাকৰিটো খালি অফিচ কাছাৰী যোৱাটোৱে চাকৰি নহয়তো এয়াওতো এটা চাকৰি দিনটো ঘৰত বহিছোঁ হিচাপ ৰাখিছোঁ পইচা গন্তি কৰিছোঁ আৰু ইমান দিন যে লকডাউনৰ কাৰণে ওলাই যোৱা নাই পইচাটো ঘৰতে আছে ন পইচাও মোৰ ওচৰতে আছে পইচা ময়ো কমাই আছোঁ ক'বলৈ গ'লে চাকৰিৰ যুগ মানে এমপ্লয়মেণ্ট I work CEO at Daddy's Hotel and Ifane works at Facebook. Oh, ma, শুনাচোন শাৰীৰিক অসুস্থতা অজ্ঞাত ৰোগৰ আশংকা কেলা
এনেই কৰোণাৰ ভয়ত মৰিছোঁ তাতে আকৌ টেনশ্যন দি মাৰিব মানে ইহঁতে কিবা খং উঠিবা এই লিখা তাৰ চিঙি দি মুণ্ডা শাৰীৰিক অসুস্থ কিন্তু কাৰ এইখিনি দিলে যে এনে পাৰ্লাৰ চাৰ্লাৰ খোলা নাই তাতে আৰু গা চা বেয়া হ'লে বেমাৰটো আছেই বাকীবিলাক বেমাৰী জ্বৰ পানী লগা জ্বৰ সেইটো জ্বৰ সিটো জ্বৰ এইবোৰতো আৰু আছেই বতৰটো যি দেখিছোঁ ডাৱৰীয়া কৰোণা চৰোণা হৈ যাব পাৰে দেই সেই ভগৱান সাৱধানে থাকিব লাগিব হওক বেমাৰ বেমাৰ হ'লে ভাল হওক বেমাৰ হওক নহয়নো কি হৈছে এটলিষ্ট বেমাৰ হ'লে খবৰটোতো ল'ব তাই ইমান দিন হ'ল না ফোন না টেক্সট না কিবা আৰে বেমাৰ হ'লে খবৰটোতো ল'ব এটলিষ্ট কৰোণা বুলি লিখিবলৈ বেয়া পাইছে কিন্তু হ'ব কৰোণাই হ'ব চাগে হ'ব নিউজত ওলাম বেমাৰ হ'ব খবৰ ল'ব হ'ব বিবাহৰ যুগ মানে মেৰেজ মোৰ বিয়া হেপী ডে দিওঁ নেকি এংগেজ বুলি অ' মা শুনাচোন বিয়া হৈছে মনৰ মিলন ইমান কেনেকৈ জানে জানো মইতো তাইক মনৰ পৰা মানুহেই এতিয়া ভাবিছোঁ বিয়াটো মনতে পাতিব লাগিব নেকি বিবাহৰ যুগ একো নাই এইটো একো নাই গাড়ী নাই বাইক নাই ঘৰ নাই মাটি নাই কেছ নাই আহা তুমি নাজানা হে মোৰ গভৰ্ণমেণ্ট চাকৰিটো লাগি ল'ব দিয়া না তাৰ পিছত চাবা মোৰ বিয়াই বিয়া টেনশ্যন নাই আহা হৈ যাব বিবাহৰ যুগ কেলা এজনী আছিলে বাপেকে নিদিলে এজনীতো মনেই নিমিলে আৰু এজনীতো চাকৰি নাই বুলি নাহেই মোৰ ওচৰলৈ এইখন পেপাৰ বন্ধই এই ব্লকডাউনত মোক বিয়াৰ আশা দিব দিছে লাজ লগা নাজানো তাৰপিছত আহিলে ভাগৰুৱা অনুভৱ ভাগৰি গৈছোঁ জীৱনৰ লগত ভাগৰি গৈছোঁ আৰু ভাগৰি তাৰপৰা কি হ'ল মই হাৰ নামানো ভাগৰিয়ে থাকিম আজি ভাগৰিম কাইলৈ ভাগৰিম ৰাতিপুৱা ভাগৰিম গধূলি ভাগৰিম মই ভাগৰিয়ে থাকিম একো নাই ভাগৰুৱা অনুভৱ দিনৰ দিনটো ৰুমৰ ভিতৰত সোমাই থাকে আৰু ভাগৰ নালাগে কি লাগিব লাগেহে ভাগৰ টকাটো ভাগৰটো সকলোৰে লাগে মোৰো লাগে সেই বুলি মই ভাগৰি নাযাওঁ মই ভাগৰৰ লগত যুঁজ দিম সেইকাৰণে মই শুই ভাগৰৰ লগত যুঁজ দিম এইটো বুজিছো বহুত ভাগৰুৱা হৈছো সঁচাকে আৰে লুনা চকুতো দাগ চাগ পৰিছে ন মোৰ সঁচাকে এইটো কিমান কামৰ জোৰ কোনে কি কাম কৰিছে চাই থাকিব লাগে এইফালে কৰা সিটো কৰা ইটো কৰা কওঁতে ইজ লাইক ভাগৰ হৈ গ'ল মোৰ লাইফটো শুই দিম সকলোলৈকে নমস্কাৰ জ্ঞাপন কৰিছোঁ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শেহতীয়াকৈ হ'লেও আপোনালোকক লগ যাছিলোঁ ভিডিঅ'টো আমি এইবাৰ ঘৰত থাকিয়ে শ্বুটিং কৰিবলগীয়া হ'ল কাৰণ যিহেতু লকডাউন চলি আছে আৰু আশা কৰিছোঁ আপোনালোকেও লকডাউন বান্ধি চলিছে কাৰণ কৰোণা ভাইৰাছক বাধা দিবৰ কাৰণে লকডাউনতকৈ বেলেগ উপায় আমাৰ হাতত নাই ভিডিঅ' যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আপোনালোকৰ যদি কিবা আমাক ক'বলৈ থাকে বা কিবা সাজেশ্যন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু লগতে সকলোৱে ঘৰত থাকক সুৰক্ষিত থাকক জয় অসম